ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱাং এতিয়া বিপাঙত পৰিছে নেকি কিয়নো লৰেন্স ৱাঙত ফেচবুক নামটো ফেচবুকত এতিয়া মাৰিলে সেই একাউণ্টটো নোলায় যিটো একাউণ্ট কালিলৈকে ওলাইছিলে ইনষ্টাগ্ৰামত একাউণ্টটো ওলাই আছে কিন্তু ইনষ্টাগ্ৰামৰ শেহতীয়া যিটো পোষ্ট সেই পোষ্টটো যদি কমেণ্টত যায় আপোনালোকে পঢ়ে এয়া দেখিব জাষ্টিছ ফৰ জুবিন গাৰ্গ ফেচবুকতো একেদৰে লৰেন্স ৱাঙৰ প্ৰত্যেকটো পোষ্টৰ কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা হৈছিলে দেখুৱাবলৈ চেষ্টা কৰিছিলে যে জুবিন গাৰ্গ আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ কিমান ডাঙৰ এগৰাকী মানুহ আমাৰ বাবে আৰু তেখেতৰ তদন্ত যে হ'ব লাগিব ভালদৰে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ কমেণ্টত সেয়া দেখুৱাবলৈ চেষ্টা কৰিছিল অসমৰ মানুহে কিন্তু আজি ফেচবুকত সেই তেখেতৰ একাউণ্টটো দেখিবলৈ পোৱা নাই ডিএক্টিভে কৰিলে নে কি নাজানো কিন্তু ইনষ্টাগ্ৰামত একাউণ্টটো আছে যি হওক আমাৰ বিশ্বাস আছে ছিংগাপুৰৰ তদন্ত ভালদৰে হ'ব ছিংগাপুৰৰ এটা নামো আছে কিন্তু এই যে ফেচবুকত হঠাৎ একাউণ্টটো নোহোৱা হৈ গ'ল তাৰ কাৰণটো কি সেইটোহে বুজি পোৱা নাই ডিএক্টিভ কৰিলে প্ৰেছাৰত পৰি ডিএক্টিভ কৰিব লগা হ'ল নে আন কিবা কোনোবা যদি জানে কমেণ্টত জনাব